My dear class 3 students, তোমালোকৰ ইংলিছ টেক্সট বুকছত লেসন নম্বৰ 5ত এটা ধুনীয়া ষ্টৰী আছে। এতিয়া আমি এই লেসনটো আলোচনা কৰোঁচোন আহা। এতিয়া চোৱা প্ৰথমতে দিছে এখন ছবি। এতিয়া কি দিছে ইয়াতে লুক এট দি পিকচাৰ্ছ মানে ছবিখন চাব দিছে এণ্ড আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিলো আৰু তলত দিয়া প্ৰশ্নসমূহ আমাক উত্তৰ দিব দিছে। এতিয়া ছবিখন ভালদৰে তোমালোকে চোৱা। এটা প্ৰথম প্ৰশ্নটো কি দিছে হুইচ গেমছ আৰ চিলড্ৰেন প্লেইং। ইয়াতে থকা চিলড্ৰেনছখিনি কি গেম খেলিছে বাৰু বেডমিণ্টন ফুটবল লুডু এনেকৈ কিছুমান গেম খেলিছে নহয়নে চকা ঘূৰোৱা টেকেলি ভঙা এইখিনি হুইচ গেম ইন দি পিকচাৰ উড ইউ লাভ টু প্লে। এই গেমকেইটাৰ ভিতৰত ছবিত দিয়া গেমকেইটাৰ ভিতৰত তুমি কোনটো গেম খেলি ভাল পোৱা। তাৰপিছত দিছে হোৱাট ইজ ইউৰ ফেভৰেট গেম তুমি ভাল পোৱা গেম কি উইথ হোম ডু ইউ লাইক টু প্লে তুমি কাৰ সৈতে খেলি ভাল পোৱা। এতিয়া এটা ধুনীয়া ইয়াতে ষ্টৰী আছে আমি সেইটো পঢ়োঁচোন আহা। এইটো চোৱা ইয়াতে দুটা এনিমেলছ আছে ন এইটোৰ নাম হৈছে হেয়াৰ মানে ই এটা শহাপহুৰ দৰে প্ৰাণী আৰু এইটো হৈছে টৰ্টইজ। Once upon a time, in a green forest, there lived a hare. এসময়ৰ কথা এখন গ্ৰীণ ফৰেষ্ট মানে হাবিত এটা হেয়াৰ বাস কৰিছিল। He was friend to a tortoise আৰু সি এটা টৰ্টইছৰ ফ্ৰেণ্ড আছিল বন্ধু আছিল। One sunny day, the hare challenged his friend tortoise to a ৰেচ। এদিন এখন গৰমৰ দিনত সেই হেয়াৰটোৱে তাৰ ফ্ৰেণ্ড টৰ্টইছক দৌৰাৰ বাবে চেলেঞ্জ কৰিলে মানে দৌৰাৰ প্ৰতিযোগিতা কৰিবৰ বাবে সুধিলে। দ্য হেয়াৰ ৱাজ ছুইফ্ট হেয়াৰ আছিল খুব খৰ মানে সি খৰকৈ যাব পাৰে। হি থট হি কেন উইন দ্য ৰেচ ইজিলি সি ভাবিলে যে মই যিহেতু খৰকৈ দৌৰিব পাৰোঁ খোজকাঢ়িব পাৰোঁৱেই মই সহজে এই ৰেচটো জিকি যাম। দ্য টৰ্টইছ একচেপ্টেড দ্য চেলেঞ্জ কিন্তু কাছটো লাহে লাহে যায় টৰ্টইছটো তথাপিতো টৰ্টইছটোৱে কি কৰিলে তাৰ চেলেঞ্জটো মানি ল'লে হেয়াৰটোৰ। দ্য হেয়াৰ হেড ইনভাইটেড অল দ্য এনিমেলছ টু দ্য ৰেচ এই হেয়াৰটোৱে কি কৰিলে সকলো এনিমেলছক ফৰেষ্টত থকা সকলো এনিমেলছক সেই ৰেচটোলৈ নিমন্ত্ৰণ দিলে। When the race began, the hare ran as fast as he could. যেতিয়া গেমটো ষ্টাৰ্ট হৈ গ'ল ৰেচটো তেতিয়া সি হেয়াৰটোৱে যিমান পাৰে সিমান খৰকৈ মানে দৌৰিবলৈ ধৰিলে। After some time, he looked back and could not see the tortoise. অলপ দূৰ যোৱাৰ পাছত সি looked back পিছলৈ চালে and could not see the tortoise কিন্তু টৰ্টইছটোক দেখা নাপালে। টৰ্টইছটো বহুত লাহে লাহে যায় সি সেইকাৰণে বহুত দূৰতে থাকি গ'ল আৰু এই হেয়াৰটোৱেতো বহুত স্পীড খোজকাঢ়িব পাৰে দৌৰিব পাৰে সিটো বহুত আগ পালেগৈ। চ' হি টুক এ নেপ আণ্ডাৰ এ চেডি ট্ৰী তো সি ভাবিল যে টৰ্টইছটোতো লাহে লাহে আহিব সি নাপাবহিয়ে তো মই অকণমান ইয়াতে জিৰাই লওঁ সেইবুলি সি কি কৰিলে এজোপা গছৰ তলতে জিৰণি লৈ টোপনিও মাৰিলে। While the hare was sleeping, the tortoise moved steadily until he reached the finish line. যেতিয়া এই হেয়াৰটো শ্লিপিং টোপনিত আছিল টৰ্টইছটোৱে লাহে 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 এখোজ দুখোজকৈ ফিনিছ লাইনৰ ফালে আগবাঢ়ি গৈ আছিল। Hours later মানে ঘণ্টাৰ পাছত the hare woke up and started looking for his friend. যেতিয়া হেয়াৰটো উঠিলে তেতিয়া তাৰ ফ্ৰেণ্ড টৰ্টইছটোক বিচাৰিছে। He rushed to the finish line and saw the tortoise waiting. সি ফিনিছ লাইনটোৰ ফালে গ'ল আৰু দেখিলে যে টৰ্টইছটোৱে তাত ৱেইটিং কৰি আছে তাৰ বাবে উইথ এ বিগ স্মাইল আৰু এটা টৰ্টইছটোৱে ধুনীয়াকৈ হাঁহি হাঁহি হেয়াৰটোৰ বাবে ৱেইট কৰি আছিলে। এতিয়া আমি ষ্টৰীটোৰ পৰা কি বুজিলা তোমালোকে যে কেতিয়াও কাৰো
যোগ্যতাক লৈ হাঁহিব নালাগে টৰ্টইজটো যদিও সি লাহে লাহে খোজকাঢ়ি যায় লাহে লাহে যাব পাৰে হেৰটো স্পীডত যায় তথাপিতো ই যে হেৰটোৱে টৰ্টইজটোক বহুত উইক বুলি ভাবাৰ বাবেই সি আজি হাৰিবলগীয়া হ'ল